কবিতাৰ শিৰোনাম মই দেৱদাস। কবি প্ৰণৱ কুমাৰ বৰুৱা। মই দেৱদাস, কেনে আছা পাৰো? কালিও একেদৰে টিকটিকীয়া ৰঙা পিন্ধি ঘূৰি ফুৰিছিল। চলি মেলি আছিল। কেৰাহীকৈ চাইছিলা মোৰ সপোনৰ আলিবাটত, যে মই স্থিতপ্ৰজ্ঞ হৈ থাকো কেনেকৈ। তামাম চিগাৰেট শেষ কৰি চাপবাক হৈছো, মদৰ বটল শেষ কৰি হৈছো মোৰ খায়াম ইয়ে দিল মাংগে মো, আৰু তোমাৰ কাণ সাৰ নাই, কেৱল জ্বলাই মাৰিছে। শপত খাইছো, যি হাতেৰে তোমাক স্পৰ্শ কৰিছো, সেই হাতেৰে মই চিঙা নাই গোলাপ। যি ওঠেৰে চুমা খাইছো তোমাক, সেই ওঠেৰে কৰা নাই অপৰাধ। তোমাৰ দুচকুৰ উজ্জ্বলতা মোৰ মৃত্যু হ'ল। এনেদৰে তুমি আঁতৰি গ'লে উন্মাদ পৃথিৱীৰ অযুত বছৰ, এনেদৰে তুমি থৰ হৈ চকুৰ ফালে চালে পৃথিৱী চিৰকাল নিশ্চয়। কেনে চাপাৰো? এৰি থৈ আহিলা নেকি সৰল বিশ্বাসক শৈশৱৰ সমুদ্ৰ? পাহৰণি ঢৌবোৰত এৰি দিলা নেকি গুণগুণ অন্তৰংগ হেঙুলীয়া আকাশত? মোহনীয় যৌৱনৰ নীল স্বপ্নক এৰি থৈ আহিলা কোনটো বসন্তৰ ঢৌৰ স্তূপত? এনেদৰে তুমি আৰু মই ঘড়ীৰ বুৰঞ্জীত ধূসৰ স্বপ্ন হৈ যামনে? মই অসমৰ্থ কবি, তোমাৰ হিয়া ভগা বিননিৰ অৰ্থ নুবুজো। ৰৈ ৰৈ বাজে কৰবাত ভোকে ভাগৰি স্কুল ছুটিৰ ঘণ্টা, একৰে গৈ এডিং চেডিং বা। কেনে চাপাৰো? এয়া তোমাৰ ৱালা ফটো বুকুত বান্ধি এঢোক ফটিকা পান কৰো আৰু কান্দো তোমাৰ সোঁৱৰণি। কথা আছিল এদিন আমি পালন কৰিম সেউজীয়া উৎসৱ, কথা আছিল বহুত কথা। মুখ গুমঠাই যে গুঠি আছা নেকি অভিমানৰ চুৱেটাৰ? গম গম ৰঙা দুগাৰ লিখিছা নেকি চিঠিৰ আখৰ ৰাতি ৰাতি? আজি বৰ দুখ লাগি গ'ল। মোৰ ভাল পোৱাৰ ষ্টেচন, তোমাৰ স্মৃতিৰ ৰেলগাড়ী এখন্তেক নৰয়। মদ খালে বুকুৰ বৰষুণত তেতিয়াই বৰ ভাল লাগে। মদ খাওঁ, দিয়া দিয়া শূন্যতাৰ গিলাচত বাকি দিয়া হেৰুৱা হিৰণময় পাত্ৰৰ পৰা। তুমি সপোন আৰু ভাৱনা ইমান আমনি কৰা।